নমস্কাৰ বন্ধুসকল, মোৰ নাম পংকজ পটকীয়া, তেজপুৰৰ ল'ৰা। মই আজি নতুন এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি ব্লগটোৰ ওপৰত মই বৰ্তমান গৈ আছোঁ শিঙৰি মন্দিৰ। তো শিঙৰি মন্দিৰৰ আন এটা নাম হ'ল গুপ্তেশ্বৰ মন্দিৰ বুলি সকলোৱে জানে, আৰু বহুতে জানে বহুতে নাজানে। চ' আজি মই বৰ্তমান গৈ আছোঁ সেই মন্দিৰলৈ, আৰু মন্দিৰৰ এটা আচৰিত ধৰণৰ শক্তি মই আজি গম পাইছোঁ। এজোপা গছত শিৱলিংগ ওলাই আহিছে মাজৰ পৰা। চ' বস্তুটো মই গম পোৱা নাছিলোঁ, গম পালোঁ লগৰ এজনে ফোন কৰিছে যোৱাকালি যে এনেকৈ এটা বাবাৰ লিংগ ওলাইছে গছজোপাৰ পৰা। চ' মই বৰ্তমান চাবলৈ গৈ আছোঁ, বহুত এক্সাইটেড হৈ আছোঁ যে বস্তুটো চাবলৈ, যে বাবাক দৰ্শন কৰিবলৈ। ত' মই বৰ্তমান ওলালোঁ যাবলৈ মন্দিৰলৈ। আৰু আপোনালোকৰ খবৰ খাতি সোধাই নহ'ল, কেনেকুৱা খবৰ আপোনালোকৰ? ভালে আছেনে সকলোৱে? তো দেখুৱাই যাম আপোনালোকক গোটেইখিনি কথা। চ' আহক। কেঞ্চাৰ হস্পিটেল আহি পালোঁ। এইখন হস্পিটেল নতুনকৈ বনাইছে, এষ্টাব্লিছ হৈছে। শনিবাৰে ইয়াত বজাৰ হয়, ধুনীয়া বজাৰ, সস্তা মাল পায়। মেডিকেল কলেজ, তেজপুৰ মেডিকেল কলেজ এখন। হাইৰে মোৰ ৰাণী ৰাণী আপোন বানাকে, হাইৰে মোৰ ৰাণী ৰাণী আপোন বানাকে। নাজানো কোনখন চিনেমাৰ গান এইখন, কোনটো এলবামৰ গান, মনলৈ আহিছে গাই দিছোঁ। আৰু মই ব্লগ বনাবলৈ আহিলে এটা এটা গান গাওঁৱেই আপোনালোকৰ কাৰণে। নাজানো ভালেই গাওঁ, ভালতে বেয়াই গাওঁ বাৰু, কিন্তু গাওঁ এটা গান মুঠতে। আমি গাভৰু আহি পাই গ'লোহি, গাভৰু ব্ৰিজ। ব্ৰিজখন এখন চাওঁ। মই বৰ্তমান আছোঁ গাভৰু ব্ৰিজৰ ওপৰত। কি মজা বতাহ মাৰি আছে ব্ৰিজত। ত' অলপমান ৰখি যাওঁ। আৰু এইফালে আপোনাৰ গোটেই নদী পানী পূৰা কম। তো দেখিছে নদী পানী পূৰা কম। আৰু এইফালে গোটেই ব্ৰিজখন অলপমান অকণ ভাঙিছে বাৰু। তো ঢেকীয়াজুলি যাম বৰ্তমান। ঢেকীয়াজুলিৰ পৰা আমি লেফ্ট ছাইডে সোমাই যাম, সেইফালে শিঙৰি মন্দিৰ আছে। ঢেকীয়াজুলি নাপাওঁতে এইখন ৰাধাকৃষ্ণ মন্দিৰ, ভাল লাগে ভিতৰত গৈ, ধুনীয়া বনাইছে মন্দিৰটো। কিন্তু ঢেকীয়াজুলি বজাৰখন দেওবাৰে হয়, ইয়াত বহুত মানুহ দেওবাৰে আপোনালোকে আহিলে গম পাব বহুত মানুহ। কিন্তু বৰ্তমান আজি শনিবাৰ যেতিয়া মানুহ নাই ইমান এটা। ঢেকীয়াজুলি চেণ্টাৰ পাৰ হৈ আহিলোঁ। অহাৰ পিছত আমি এফালে যাব লাগিব গুপ্তেশ্বৰ মন্দিৰ। হাইৱে লগতে আপোনালোকে আহিলে হাইৱেৰ পৰা লেফ্ট ছাইডে সোমাই যাব, এইটো ৰাস্তা দি। এই চাইনবোৰ্ড লিখা আছে, এইফালে আপুনি সোমাই যাব। এই শিঙৰি যোৱা ৰাস্তা এইফালে আমি গুপ্তেশ্বৰ মন্দিৰ যাম। এই শিঙৰি মন্দিৰখন শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি অঞ্চলত অৱস্থিত। আৰু এই গেটখনৰ পৰা দক্ষিণে আপুনি 12 কিলোমিটাৰ যাব লাগিব মন্দিৰলৈকে। আমি আহি পাই গ'লোঁ মন্দিৰলৈ। এই মন্দিৰৰ আশে পাশে দোকান আছে। বাইদেউ বহিছে? হয়, দোকান কেইখনমান আছে আগফালে। পূজাৰ বস্তু আমি ইয়াৰ পৰাই লৈ লওঁ। এয়া গণেশ মন্দিৰ, এই ওপৰলৈ যায়। আমি প্ৰথমে গণেশ মন্দিৰলৈ যাম, তাৰপিছত মূল মন্দিৰত দৰ্শন কৰিমগৈ। মন্দিৰৰ গেট এখন, শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱ। বলক মন্দিৰলৈ সোমাই যাওঁ।
নাৰদ মুনিয়ে বিশ্বনাথ ঘাটৰ পৰা আনি শিৱলিংগ এটা স্থাপন কৰাৰ কাৰণে এই নাম গুপ্ত কৰি ৰখাৰ কাৰণে এই মন্দিৰৰ নাম গুপ্তেশ্বৰ নামে খ্যাত কৰিছিলে। হয় হয় হয়, নাৰদ মুনিয়ে আনি পেলাই মানে গুপ্ত গুপ্ত কৰি ৰাখিছিলে কৰি ৰাখিছিলে ন শিৱলিংগত। ইয়াৰ তলতে আপোনাৰ শিৱলিংগ আছে, কুণ্ডৰ ভিতৰত আছে ন? ঠিক আছে। আৰু ইয়াৰ পানীটোৰ লিংক আছে আপোনাৰ ব্ৰহ্মপুত্ৰৰ লগত। পানী মাৰিলে পানী সোমাই যায়। হয় হয় হয়, ঠিক আছে। দেওৰ লগত কথা পাতি এই মন্দিৰৰ কিছুমান গুপ্ত কথাও গম পালোঁ। এই মন্দিৰটো আপোনাৰ 7ম-8ম শতিকাৰ মন্দিৰ হয়, বান ৰজা দিনৰে। আৰু এই মন্দিৰৰ যিটো গুপ্ত লিংগ আছে কুণ্ডৰ তলত, এই লিংগটো ব্ৰহ্মপুত্ৰৰ লগত ডাইৰেক্ট লিংক আছে। তো এই গেটখনৰ মাজত যিটো পানী আপোনালোকে দেখিছে, এই পানীৰ মাজতে গুপ্ত লিংগটো আছে। আৰু নাৰদ মুনিয়ে এই লিংগটো আনিছিলে বিশ্বনাথ ঘাটৰ পৰা গুপ্ত হিচাপে আনি পেলাই ইয়াত অৱস্থিত কৰিলে। এনেকৈ বাবাৰ মন্দিৰ আছে, পুখুৰী এটা আছে। আৰু আপোনাৰ পুখুৰীটোৰ ওচৰতে কাছ পোৱালি, বহুত ডাঙৰ ডাঙৰ কাছ আছে তলত, কিন্তু ওপৰত আমি এই কাছ পোৱালি দেখা পাইছোঁ। আহক এই ৰুমটোৰ ভিতৰলৈ সোমাই যাওঁ। অসংখ্য ত্ৰিশূল দেখোন ইয়াত। যাত্ৰীবোৰ আহে আৰু ত্ৰিশূল ইয়াতে গুজি থৈ যায় বাবাৰ নামত, যাতে তেখেতসকলৰ মনৰ ইচ্ছা পূৰ্ণ হয়, সেইবাবে ত্ৰিশূল লগায়। আপোনালোকে ত্ৰিশূল দেখিছে, গোটেই ত্ৰিশূলেই ভৰ্তি। আহক এতিয়া গছজোপা চাওঁ। এই আম গছজোপা দেখিছে আপোনালোকে? এই আম গছজোপাৰ মাজেদিয়ে ফাক মেলি এই লিংগ ওলাইছে। কি আচৰিত শক্তি মহাদেৱৰ। এই গছজোপা চাওক, কালাৰো চেঞ্জ হৈ গৈছে, হোৱাইট কালাৰ হৈ গৈছে কালাৰটো। মন্দিৰৰ বেক চাইডে এনেকৈ ওলাই পেলাই নতুনকৈ আপোনাৰ বিয়া ভৱন এটা বনাই আছে, এখন দেখিছে আপোনালোকে। এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই বাৰু, বনাইহে আছে। মন্দিৰৰ কাণেদি এইটো ৰাস্তা আপোনালোকে দেখিছে, এইফালে ব্ৰহ্মপুত্ৰৰ পানী পূৰা ইয়ালৈকে আহি যায়। আমি যেতিয়া শাওণ মাহত আহোঁ, তেতিয়া বলবমত আহোঁ, তেতিয়া পানী ইয়ালৈকে আহে পূৰা। কিন্তু এতিয়া বৰ্তমান পানী নাই, পূৰা ড্ৰাই হৈ আছে। এইয়া ব্ৰহ্মপুত্ৰ, এইয়া ব্ৰহ্মপুত্ৰ দেখিছে আপুনি, ইয়াৰ পৰা পূৰা দেখা পায়। মন্দিৰ দৰ্শন কৰিলোঁ, মন্দিৰ দৰ্শন কৰি খুবেই ভাল লাগিল মনটো, আপোনালোকক দেখুৱালোঁ। আৰু এনেকৈ নতুন নতুন বস্তু আপোনালোকক আৰু দেখুৱাই থাকিম। মোৰ চেনেলটো যদি আপোনাৰ নতুন আহিছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন ভিডিঅ'লৈ নতুন আহি আছোঁ। ঠিক আছে, বাই 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 বাই।